বাংগালোৰত এগৰাকী কাৰ্বি মহিলা শ্ৰমিকৰ আত্মহনন দুটি যজা সন্তানক এৰি থৈ আত্মহননৰ দৰে কঠোৰ পথ বাছি লৈছে জোনালী ইংলেংপি নামৰ মহিলাগৰাকীৰ খবৰটি বিয়পি পৰা মাত্ৰে জিলাজুৰি সৃষ্টি হৈছে চাঞ্চল্য CM ড্ৰিম প্ৰজেক্ট হামৰেন চেণ্ট্ৰেল হলৰ বাহিৰে ভিতৰে নিমামাও 10 কোটি ব্যয়ৰ সাপেক্ষে নিৰ্মাণ হলটি প্ৰায় এবছৰ ধৰি পৰি আছে নিষ্কৰ্ম হৈ আন্তঃগাঁথনি এতিয়াও হৈ নুঠাৰ অভিযোগ কাৰ্বি ছাত্ৰৰ নেতৃত্বৰ চূড়ান্ত প্ৰশাসনলৈ পৰিণত 9 কোটি 40 লাখ ব্যয়ৰ সাপেক্ষে নিৰ্মাণ কৰা প্ৰধানমন্ত্ৰী গ্ৰাম সড়ক যোজনাৰ পথ ব্লেক টপিঙৰ নিচেই পাতল প্ৰলেপ দি কাম সমাধা কৰি কোটি কোটি টকা আত্মসাৎ ঠিকাদাৰৰ নমস্কাৰ ষ্টুডিঅ'ত মই পৰহজ্যোতি শৰ্মা এতিয়া গৈছোঁ প্ৰথমটো অসমীয়া প্ৰাইম টাইম বাতৰিলৈ ইফালে দেশজুৰি অব্যাহত লকডাউনৰ বাবে বহিৰাজ্যত আবদ্ধ লোক হাহাকাৰ এনে সময়তে কাৰ্বি আংলং জিলাৰ পৰা বাংগালোৰত কাম কৰিবলৈ যোৱা এগৰাকী মহিলা শ্ৰমিক আত্মহননৰ দৰে কঠোৰ পথ বাছি লৈছে কিন্তু কিয় জানিবলৈ চাওঁহক এই বিষয়ে কাট নিজৰ সাংবাদিকৰ এই প্ৰতিবেদন উপাৰ্জনৰ বাবে টিফু মাটিপুং ৰংচিং ৰুম নিবাসী জোনালী যজা সন্তান দুটিৰে সুদূৰ বাংগালোৰলৈ গৈছিল কেইবাবছৰৰ আগতে এটা ল'ৰা আনটি ছোৱালী দুয়ো লগত থাকি বাংগালোৰতে অধ্যয়ন কৰি আছে ইমানলৈকে সকলো ঠিকেই ঠাকেই আছিল কিন্তু হঠাৎ 12 মে নিশা প্ৰায় 8:30 বজাত জোনালী ইংলেংপি আত্মহননৰ দৰে কঠোৰ পথ বাছি ল'লে কিন্তু কিয় জানিব পৰা মতে মৃত জোনালী টিমুংপি আৰু অনিল টেৰনপি দুয়োৰে মাজত আছিল প্ৰেমজনিত সম্পৰ্ক কেৱল প্ৰেমেই নহয় অনিল আৰু জোনালী পতি পত্নীৰ দৰে সহবাস কৰিবলৈ লৈছিল জোনালীয়ে পূৰ্বৰ স্বামীৰ পৰা বিবাহ বিচ্ছেদ কৰি বাংগালোৰলৈ গুচি গৈছিল তাতে অনিল টেৰণৰ সৈতে পৰিচয় হয় আৰু দুয়োৰে মাজত প্ৰেম সম্পৰ্ক গঢ় লৈ উঠে ফলস্বৰূপে জোনালী অনিল টেৰণৰ সন্তান গৰ্ভত ধাৰণ কৰে কিন্তু অনিল আছিল পূৰ্বৰে পৰা বিবাহিত যদিও জোনালীৰ আগত অবিবাহিত বুলিয়ে নিজৰ চিনাকি দিওঁতে কৈছিল দুয়োৰে সম্পৰ্ক ইমানখিনিলৈ আগবাঢ়ি যোৱাতে গম পালে এই নিষ্ঠুৰ সত্য অনিলৰ প্ৰতাৰণা জোনালীৰ বাবে আছিল সহ্যৰ বাহিৰত অৱশেষত জোনালীয়ে বাছি ল'লে এই কঠোৰ পন্থা আনহাতে বাংগালোৰত থকা আন কাৰ্বি ছাত্ৰ সন্থাৰ নেতৃত্বই জোনালীৰ সন্তান দুটিক লালন পালন তথা পঢ়াৰ সমস্ত খৰচ বহন কৰিব লাগিব বুলি হেঁচা দিছে লগতে 5 লাখ টকা ল'ৰা ছোৱালী দুটিৰ নামত দিবলৈ দাবী কৰে ছাত্ৰ নেতৃত্বই উল্লেখযোগ্য যে সুদূৰ বাংগালোৰৰ পৰা জোনালীৰ মৃতদেহ এখন এম্বুলেন্সত ডিফুলৈ আনি থকা হৈছে অনাৰ বাবদ সকলো খৰচ কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ CM তুলিৰাম ৰংহাঙে বহন কৰিছে CMৰ এই মানৱতা কাৰ্যৰ শলাগ লৈছে জোনালীৰ পৰিয়ালৰ লগতে ডিফুবাসীয়ে মংগলিংহি ৰিপৰ্ট কাট নিউজ আগফালে দুৱাৰডাং পিছফালে দুবাংবাং হয় আমি আপোনালোকক দেখুৱাব বিচাৰিছোঁ এখন মনোৰম অট্টালিকা বাহিৰত জকমকীয়া চৌহদ চাই যাক আপোনালোকে ভাবিব পাৰে এয়া বাহিৰৰ কোনো মহানগৰী কিন্তু আপোনালোকক জনাওঁ এই মনোৰম অট্টালিকাটি বাহিৰৰ কোনো মহানগৰী নহয় আছে আমাৰ পাৰ্বত্য জিলা পশ্চিম কাৰ্বি আংলঙতে চাওঁহক আমাৰ এই প্ৰতিবেদন এইখনে সেই সুন্দৰ অট্টালিকা 10 কোটি ব্যয়ৰ সাপেক্ষে নিৰ্মিত CM ড্ৰিম প্ৰজেক্টৰ অন্তৰ্গত চেণ্ট্ৰেল হল আছে পশ্চিম কাৰ্বি আংলং জিলাৰ হামৰেনত সুন্দৰ তথা আটোমটুকীয়াকৈ সজাই পৰাই তোলা এইখন অট্টালিকা নিশ্চয় বহুমুখী উদ্দেশ্য ৰূপায়ণৰ লক্ষ্যৰে সজোৱা হৈছিল কিন্তু এই বিৰাট হলটোৰ এনেদৰে নিমামাও অৱস্থাত পেলাই দিয়াত কেএছএ আঞ্চলিক কমিটি আৰু মুখ্য শাখাই পৰিদৰ্শন কৰি তন্ন নিৰীক্ষণ কৰে 2019 চনতে অট্টালিকা সজোৱা কাম পূৰ্ণ হয় যদিও ইয়াৰ ভিতৰৰ পিনে আন্তঃগাঁথনিৰ কাম নোহোৱাত হলটো আজি পৰ্যন্ত ব্যৱহাৰ হোৱা নাই
অট্টালিকাটোৰ ভিতৰ বাহিৰৰ সকলো কাম চাই খুবেই অসন্তুষ্ট প্ৰকাশ কৰে আৰু কৰোনা মহামাৰী ৰোধৰ বাবে দেশজুৰি লকডাউন পালন কৰিলেও যিহেতু কিছু শিথিলতা দিয়া হৈছে নিৰ্মাণৰ বাকী থকা আন্তঃগাঁথনিৰ কাম কাজ আগবঢ়াব পাৰে ছাত্ৰ নেতৃত্বই দুখ প্ৰকাশ কৰি কয় যে একে সময়তে ডংকা মকামতো সজোৱা হয় ডংকা মকামত নতুন অট্টালিকা সজোৱা পূৰ্ণ হ'ল আৰু ইতিমধ্যে তাক বিভিন্ন কামত ব্যৱহাৰ কৰাও হ'ল কিন্তু হামৰেনস্থিত এই হ'ল এনেদৰে চূড়ান্ত অৱহেলা কৰি পেলাই থৈ দিয়া হৈছে Labangso ahem kikim kaprek along pen adim sitami ada ka development pen ceng rapet dongka along sitami haladak men sitami ladak ceng rapet lo sitami hodak bang tang etami piniar ni dak hamren along bange piniar ni anta nohok ta ledam de la aso sintum theklong lo lapon chat kali non apor hut ladak la ana project ke the krol la project dak nang ke listami non coronavirus apor pusitami ladak inut bahinian ke kelang cari tum sitami donangi kam ke klem atum bange philo ladak kelang bangan ta ave asi ninduk park pik ni tum kar bilo charlia song pen asi tum tuning rilo kar biang lo termas council CM ke hayapan nal tum un ana ke prapen labangso a dream project nali dream project mate laso labangso central hol nang tum prabjin pen kapatangi phansin tum kar bilo charlia song hin pen tuning ripon lo ahok lo non coronavirus akisung pen ajok pirthe adang stami lockdown do pusitami central government pen direction ki pije development akam ana bangke ke claim ya war sai pilo pulotang te ladak piniarni stami ladak jok ta ka vida bangke chok chelo lasi ladak kambang prabjin pen pangcheng nang popusi tum kar bilo charlia song hin pen ni tum demand pon lo hamrena pra hundrokor report kat news বিজেপি চৰকাৰৰ সবকা সাথ সবকা বিকাশ স্লোগানৰ ৰূপায়ণৰ অংশ হিচাপে কাৰ্বি আংলং জিলাৰ ভিন্ন প্ৰান্তত পথ নিৰ্মাণৰ কাম খৰতকীয়াকৈ কৰি যোৱাৰ লগতে সমাধা কৰি পৰিলক্ষিত হৈছে কিন্তু বিভাগীয় বুজাবুজিত পালমৰা কাম কৰি ঠিকাদাৰে কোটি কোটি টকা মুনাফা লুটিলে প্ৰায় 10 কোটি টকীয়া ব্যয়ৰ বাবদ নিৰ্মাণ কৰা পথটিৰ কিন্তু বেকা অংশ সিধা কৰা নহল কেইবাবছৰ মান যোৱাকৈ ব্লেক টপিং দিয়া কাৰ্য এয়া হ'ল 9 কোটি 40 লাখ ব্যয়ৰ সাপেক্ষে নিৰ্মাণ কৰা PMGY পথ 21 নং বৰজান পৰিষদীয় সমষ্টিৰ অন্তৰ্গত নিহাং টেৰাং গাঁৱলৈ যোৱা পথ 1.66 কিলোমিটাৰ দৈৰ্ঘ্যৰ পথটিক কাটনিজৰ দৰ্শকে প্ৰত্যক্ষ কৰি নিশ্চয় অনুমান কৰিব পাৰিছে যে পথটি কিমান ভাল হৈছে নিৰ্মাণ কিমান নিখুঁত হৈছে তেনে পালমৰা কাম সমাধা কৰি ঠিকাদাৰ ঘনকান্ত গগৈ লুটিলে কোটি কোটি টকা 2018-19 বৰ্ষৰ PMGY আঁচনিৰ অধীনত পথটি নিৰ্মাণৰ সময়ত বৰপথাৰ PWD পথ সংমণ্ডলৰ অভিযন্তা তথা বিষয়া কৰ্মচাৰীয়ে বিভাগীয় তদাৰকি নকৰা ঠিকাদাৰে নিজৰ খেয়াল খুচিৰে নিৰ্মাণ কৰি সমাধা কৰিলে যোৱা 2019 চনৰ ডিচেম্বৰ মাহত আৰম্ভ কৰা এই পথ 2020 চনৰ 25 মাৰ্চৰ ভিতৰত শেষ কৰাৰ লক্ষ্য দিয়া হৈছিল সেইমতে নিৰ্মাণৰ কাম সমাধা কৰিলে ঠিকাদাৰে কিন্তু আগন্তুক বাৰিষা কাল পাৰ হ'বনে নাই তাক আগন্তুক দিনতহে দেখি লেখিব পৰা যাব আদাক প্ৰধানমন্ত্ৰী গ্ৰামীণ সড়ক যোজনা PMGSY স্কিম পেন NEC tower pen nihang terang long cetlang fan 1.5 kilometer sose kilometer hini pule puder choklo kilometer hini fan pilo la pen ladak kaselam dangji ke lapon lo je 2019 March chiklo pen chengpor December chiklo 2019 patang nangi pisi ladak board long ke tok dolo tebon sta not anta ketang ye bang tang telang akam do lang ngoneli tum napaklang po lapen non ladak alam ke bang mangal dak lo ladak aro kedu arong ara tu pen ke kipu ke labang sotawar kaponai bang quality bang chok chelang pusipu memipin pusipu kasila pangso kopuson ma ke mimedet abang ke la PWD department atum matela borpothar road division atum andar si puri lo lase alang litum wang penang chelang sonte mesenji pusi ladak aro ara tu ningji বুকাটানৰ পৰা আনন্দ টেৰাঙৰ ৰিপৰ্ট কাট নিউজ সময় হৈছে বাণিজ্যিক বিৰতিৰ
Looking for your household essentials? MS Punctual Stationery, one-stop destination for your household needs. Here you will get table fan, ceiling fan, mixer grinder, rice cooker, groceries, electric items, plastic items, gift items, etc. Moreover, 5% discount on stationery items and 10% discount on table fan, ceiling fan, mixer grinder and many more. Stop pondering, just shop right away. MS Punctual Stationery, Rongkhelan, Difu, Manja Road, Karbi Anglong. Ganj Shopping Mall is a gulf of Assam Enterprise and the Hill Areas Department. A glorious 1 year now. Here's everything you need: groceries and household supplies, cosmetics, personal care and skincare essentials, appliances and electronics, stationery, men's and women's clothing along with tribal clothing. Also a huge Durga Puja offer on Swati brand, an offer you cannot refuse. Shopping Mall, Difu Manja Road, Manja Industrial Complex, 782461, Manja, Karbi Anglong, Assam. বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়াত কৰোনা ভাইৰাছ তথা কোভিড-19ৰ বিপক্ষে যুঁজত চৰকাৰ প্ৰশাসনৰ লগতে সাংবাদিকসকল একেলগে ভূমিকা পালন কৰি থকা সময়তে পশ্চিম কাৰ্বি আংলং জিলাৰ টংকা মোকামৰ সাংবাদিকৰ ওপৰত বীৰত্ব দেখুৱাই সাংবাদিকক অভব্য আচৰণ কৰে টংকা মোকাম থানাৰ কৰ্তব্যৰত আৰক্ষী দুজনে আৰু এই মইমতালি আৰক্ষী দুজনৰ বিৰুদ্ধে যথাবিহিত আইনী ব্যৱস্থা লোৱাৰ দাবীত সাংবাদিকসকলে পশ্চিম কাৰ্বি আংলং জিলা উপায়ুক্ত আৰু জিলা আৰক্ষী অধীক্ষকৰ হাতত প্ৰদান কৰে এখনি স্মাৰক পত্ৰ। ঘটনাটো সংঘটিত হৈছিল যোৱা 5 মে দ্বিতীয় পৰ্যায়ৰ লকডাউনৰ ভৰপক সময়। সংবাদ সংগ্ৰহৰ বাবে যোৱা সাংবাদিকক বাটতে লগ পাই লকডাউন ভংগ কৰা বুলি প্ৰমোদ শৰ্মা আৰু মতিউৰ চৌধুৰীয়ে অভয় স্মাত মাতি প্ৰায় প্ৰহাৰ কৰিবলৈ উদ্যত হয়। সেই সময়ত ডংকা মকমৰ এজন ব্যক্তিয়ে ঔষধ আনিবৰ বাবে ফাৰ্মাচীলৈ আহি আছিল। ফাৰ্মাচীলৈ যোৱা কাৰ্যত বাধা প্ৰদান কৰাত সাংবাদিকে হস্তক্ষেপ কৰি চিকিৎসাজনিত কাৰণত জনতাই ফাৰ্মাচীলৈ যাব পাৰে বুলি কয়। সিমানতে সেই স্থানত কৰ্তব্যৰত আৰক্ষী দুজনৰ কৰ্তব্যত সাংবাদিকে হানি বিঘিনি দিয়া বুলি খৰ্গহস্ত হৈ পৰে আৰু শাৰীৰিক প্ৰহাৰৰ বাবে উদ্যত হয়। ইফালে যি মহামাৰী কৰোনা ভাইৰাছৰ বিপক্ষে যুঁজত সাংবাদিকে সংবাদ পৰিৱেশন কৰি চৰকাৰক সহায় কৰি আছে তেনে সাংবাদিককে আৰক্ষী দুজনে কৰিলে এনেদৰে অভব্য আচৰণ। ডংকা মকামৰ প্ৰেছ ক্লাবৰ সভাপতি ডানিয়েল ইংহি আৰু জ্যেষ্ঠ সাংবাদিক জয়সিং টেৰাঙৰ নেতৃত্বত স্মাৰক পত্ৰখন প্ৰদান কৰে জিলা উপায়ুক্ত আৰু জিলা আৰক্ষী অধীক্ষকৰ হাতত। আৰু 9 তাৰিখৰ দিনা ডংকা মোকাম প্ৰেছ ক্লাবৰ দুজন সাংবাদিক বন্ধু তেওঁলোকে নিজৰ কৰ্তব্য আৰু এজনে মেডিচিন কিনিবলৈ তাৰমানে আহি থাকোঁতে কৰ্তব্যৰত আৰক্ষী এজনে তেওঁলোকক ৰখাই অকথ্য ভাষাৰে তাৰমানে কিছুমান গালি গালাজ দিয়ে। লগতে যিজন সংবাদকৰ্মীয়ে চলাই অহা বাইকৰ চাবি তেওঁলোকে কাঢ়ি লৈ গাড়ীটো তাৰমানে লাঠিৰে কোবোৱা ধৰণৰ ঘটনাও তাৰমানে সংঘটিত হৈছে। আৰু যিটো ঘটনাৰ পৰিপ্ৰেক্ষিতত আমি ডংকা মোকাম প্ৰেছ ক্লাবে ইয়াক গভীৰ দুখ প্ৰকাশ কৰি তীব্ৰ ভাষাৰে তাৰমানে গৰিহণা দিছোঁ। দিয়াৰ লগতে আমি আজি জাননী হিচাপে আমি জিলা উপায়ুক্তক এখন পত্ৰ দিব আহিছোঁ আৰু এতিয়া আমি খন্তেক পিছত আকৌ SP লৈকেও যাম, CIকো দিম, OCকো দিম আৰু আজি দুদিনৰ আগত আমি ডংকা মোকাম ICকো এখন পত্ৰযোগে তাৰমানে
প্ৰেৰণ কৰিলোঁ আৰু যাৰ পৰিপ্ৰেক্ষিতত অদূৰ ভৱিষ্যতে যাতে কোনো ধৰণৰ সংবাদকৰ্মীক তেনেধৰণৰ যাতে হাৰাশাস্তি নিদিয়ে তাৰ বাবে মই আৰক্ষী প্ৰশাসনকো মই তাৰমানে আহ্বান জনাইছোঁ লগতে অত্যাৱশ্যকীয় সামগ্ৰী ক্ৰয় কৰাৰ সময়ত যাতে জনসাধাৰণকো আৰক্ষী প্ৰশাসনে কোনো ধৰণৰ তাৰমানে অসুবিধা নিদিয়ে তাৰ বাবেও মই তেওঁলোকক অনুৰোধ জনাইছোঁ হামৰেনৰ পৰা সুন্দৰকৰ ৰিপৰ্ট কাট নিউজ বিশিষ্ট সাংবাদিক তথা কাৰ্বি সাহিত্যিক জয়সিং তকবিক অসম সাহিত্য সভাৰ আঞ্চলিক সম্পাদক পদত মনোনীত লকডাউন অব্যাহত থকাৰ বাবে সভাৰ বিষয়ববীয়া তথা সদস্যৰ সীমিত সংখ্যক উপস্থিতিৰে ডিফু লুৰলাংস্থিত ৰাংচিনা ভৱনত অনুষ্ঠিত এক অনুষ্টুপীয়া তথা গাম্ভীৰ্যপূৰ্ণ সভাত আনুষ্ঠানিক দায়িত্ব গ্ৰহণ কৰে জয়সিং তকবিয়ে বিশিষ্ট সাংবাদিক তথা কবি সাহিত্যিক জয়সিং তকবিক অসম সাহিত্য সভাৰ আঞ্চলিক সম্পাদক পদত মনোনীত লকডাউন অব্যাহত থকাৰ বাবে সভাৰ বিষয়ববীয়া তথা সদস্যৰ সীমিত সংখ্যক উপস্থিতিৰে ডিফুৰ লুৰলাংস্থিত ৰাংচিনা ভৱনত অনুষ্ঠিত এক অনুষ্টুপীয়া তথা গাম্ভীৰ্যপূৰ্ণ সভাত আনুষ্ঠানিক দায়িত্ব গ্ৰহণ কৰে জয়সিং তকবিয়ে ইয়াৰ আগতেও তকবি এই পদত অস্থায়ীভাৱে দায়িত্ব নিৰ্বাহ কৰি আছিল তাৰ পিছত 7 মে'ত অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়াৰ সভাপতিত্বত গুৱাহাটী গোবিন্দ প্ৰশাসনিক কাৰ্যালয় ৰাধা গোবিন্দ বৰুৱা প্ৰেক্ষাগৃহত বৈদ্যুতিক মাধ্যমযোগে অনুষ্ঠিত চলিত 2020-2022 বৰ্ষৰ কাৰ্যনিৰ্বাহক সমিতিৰ সভাৰ সিদ্ধান্ত অনুসৰি জয়সিং তকবিক আঞ্চলিক সম্পাদক হিচাপে মনোনীত কৰা হয় উল্লেখ্য যে কাৰ্বি আংলং জিলাৰ পৰা অসম সাহিত্য সভাৰ এই সন্মানীয় পদত মনোনীত তকবিয়ে হৈছে প্ৰথমগৰাকী কাৰ্বি জনগোষ্ঠীয় লোক নিউজ ডেস্ক ৰিপৰ্ট কাট নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ